জীৱন মানে কি জানেনে? জীৱন হৈছে এটা বহুত মূল্যৱান উপহাৰ, যিটো ভগৱানৰ দ্বাৰা আমাক দিয়া হৈছে। সেইবাবে আমি আমাৰ জীৱনটোক বহুত মৰমেৰে ৰাখিব লাগে আৰু ইমান মূল্যৱান উপহাৰ দিয়াৰ বাবে আমি ভগৱানক ধন্যবাদ জনাব লাগে। আমাৰ জীৱনটো বহুত সমস্যাৰে ভৰা। জীৱনত সমস্যাৰ অন্ত নাই, কিন্তু যদি আমি সেই সমস্যাসমূহক ভয় খোৱাৰ পৰিৱৰ্তে সমস্যাসমূহক ধৈৰ্য আৰু সাহসেৰে সমাধান কৰিব পাৰোঁ, তেনেহ'লে জীৱনটো নিজে নিজে আনন্দময় হৈ পৰে। গতিকে জীৱনৰ সমস্যাসমূহৰ পৰা পলাবৰ বিপৰীতে সমস্যাসমূহৰ লগত সংঘৰ্ষ কৰক আৰু জীৱন যুঁজত জয়ী হওক। আৰু এই পৃথিৱীত যিমান দিন আমি জীয়াই থাকোঁ, জীৱনটোক ভগৱানে দিয়া উপহাৰ হিচাপে লৈ জীৱনৰ অমূল্য সময়খিনি আনন্দৰে উপভোগ কৰক আহক।